জুন 2013 কথা লেখক নীলাঞ্জন মুখোপাধ্যায়ে এখন কিতাপ লিখিছিল আৰু তাত নৰেন্দ্ৰ মোদীৰ জীৱনৰ বিষয়ে কিছুমান কথা লিখিছিল সেই কিতাপখনত সেইটোৱে লিখিছিল যে কেনেকৈ নৰেন্দ্ৰ মোদী যেতিয়া 6 বছৰ বয়স আছিল ভাগনগৰ ৰেলৱে ষ্টেচন এই ষ্টেচনটোত আছে গুজৰাটত আৰু এই ষ্টেচনটোত মোদীয়ে চাহ বেচা কৰিছিল 2015 চনৰ টাইম মেগাজিনৰ এটা ইন্টাৰভিউত আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিল যে তেওঁ কেনেকৈ সৰু থকা সময়ত চাহ বিক্ৰী কৰিছিল আৰু কেনেকৈ बचपन में रेल के डिब्बे में चाय बेचता था और आज आपके सामने खड़ा এতিয়া কথা হল কিমান সঁচা হেবোৰ সঁচাকে আমাৰ মোদী ডাঙৰীয়াই চাহ বিক্ৰী কৰিছিল নেকি এই ফটোবোৰ চোৱা এই ফটোবোৰ নৰেন্দ্ৰ মোদীৰ সৰু কালৰে ফটো তেখেতে জন্মগ্ৰহণ কৰিছিল 1950 চনত কিন্তু সেই সময়খিনিত ইমান দুখীয়া পৰিবাৰত জন্মগ্ৰহণ কৰা ল'ৰা এজনে জানো ইমান দামী কোট কাপোৰ পৰিধান কৰিব পাৰে কেনেকৈ সম্ভৱ এইটো নৰেন্দ্ৰ মোদী নিজকে বহুত দুখীয়া বুলি পৰিচয় দিছিল এই ঘৰটো চোৱা এই ঘৰটো আমাৰ মোদী ডাঙৰীয়াৰ ইণ্ডিয়ান টুইনেন ই ঘৰটোৰ ফটো পাব্লিক কৰিছিল হয় ঘৰটো বহুত বেছি ডাঙৰ নহয় কিন্তু এই ঘৰটো 1950 চনৰ এজন দুখীয়া মানুহৰ ঘৰৰ নিচিনা লাগে নেকি এতিয়া নৰেন্দ্ৰ মোদীয়ে কয় যে তেওঁ হেনো ভিক্ষা খুজি খাইছিল करीब 40 साल मैंने भिक्षा मांग करके खाया है मैं 35 साल तक भिक्षा मांग करके 30 বছৰ ভিক্ষা খুজি জানো ইমান ঠাই ভ্ৰমণ কৰিব পাৰে নৰেন্দ্ৰ মোদী প্ৰথমবাৰ এমএলএ হৈছিল 2002 চনত আৰু তাৰে আগৰে ফটো অৰ্থাৎ 99 ৰ ফটো এইবিলাক কেনেকৈ ঘূৰি ফুৰিছিল দেশ বিদেশ আপোনালোকে কোৱা আমেৰিকাত প্ৰকৃততে বিক্ৰী কৰাৰ বাবে মুকলি হৈছিল প্ৰথমতে ডিজিটেল কেমেৰা এই কেমেৰাটোৰ নাম আছিল ডাইকেম মডেল 1 এই কেমেৰাটো ৰিলিজ কৰি দিছিল 1990 চনত কিন্তু আমাৰ মোদী ডাঙৰীয়াই এটা ইন্টাৰভিউত কৈছিল যে তেওঁ হেনো ডিজিটেল কেমেৰা ব্যৱহাৰ কৰিছিল 1987 বা 1988 ত मैंने पहली बार डिजिटल कैमरा का उपयोग किया था 87-88 में ভিক্ষা খুজি আমাৰ মোদী ডাঙৰীয়াই দেশ বিদেশবোৰ ভ্ৰমণ কৰি ফুৰিছিল তাৰ লগতে ডিজিটেল কেমেৰাও কিনিছিল যিটো ৰিলিজ হোৱাৰ আগতে ভাবক मोदी जी वाह वाह আমাৰ মোদী ডাঙৰীয়াই কয় যে हम तो फकीर आदमी है झोला लेके चल पड़ेंगे हम तो फकीर आदमी है झोला लेके चल पड़ेंगे जी আপোনালোকে এতিয়া কমেন্ট কৰা যে আপোনালোকে জানো ইমান গৰীব মানুহ দেখিছা যিয়ে 1,40,000 দামী চশমা পিন্ধে তো আজিলৈকে ভিডিওটো এইখিনি আছিল এইটো কোনো ধৰণৰ পলিটিক্যাল ভিডিও নহয় তো যদি ভিডিওটো চাই কেনে ভাল পালে তেতিয়ালে সাবস্ক্ৰাইবটো কৰি দিয়ক কাৰণ তেতিয়াহে আপোনালোকে নতুন নতুন এনে ধৰণৰ ভিডিওবিলাক চাব পাৰিব আৰু যদি ফেসবুকত চাই আছে তেতিয়ালে পেজটো ফলো কৰি দিয়ক